নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ স্বাগতম জনাইছোঁ পল্লৱ শইকীয়া ইউটিউব চেনেললৈ। যিহেতু আজি গৈ আছোঁ চাইকেল লৈ, ক'ত যাম বুলি ভাবিছোঁ ভাই? ডিমু গৈ আছোঁ চাইকেল লৈ, আৰু লগত আছে আমাৰ এইফালে ইন্দ্ৰজিৎ। ইন্দ্ৰজিৎ গুড মৰ্ণিং। আৰু আমাৰ পিছতো আহি আছে দুলেন, ইয়াক দেখুৱাম বাৰু। এয়া চক আহি আছোঁ, ইয়াত দলঙৰ ওচৰত পাই গ'লোঁ। মজা লাগি আছে মানে ন, চাইকেল লৈ ফাৰ্ষ্ট টাইম ওলাইছোঁ মানে। চাইকেল যিহেতু চলোৱা নাই বহুত দিনৰ মূৰত আজি চলাইছোঁ। ৰাস্তাটো বনাই আছে, যিহেতু আহি আছে, ৰাস্তাটো বেয়া হৈছিলে বহুত, সেইটো কাৰণে ৰাস্তাটো বনাই আছে। আৰু এইফালে আৰু আহি আছোঁ, এইফালে এইখন ট্ৰেইন দলং বোলে এইফালে লাগি আছে কাম আমাৰ। সেয়া আমাৰ এইফালে দুলেন। হয়, কেনেকুৱা ফিলিংছ? মজা ন? চাইকেল চলোৱা মজাটোৱে বেলেগ। অঁ হয় হয়। আমাৰ দেৰি হ'ল ঘৰৰ পৰা ওলাই অহা, সেইকাৰণে আমি আজি মালিথান যাম বুলি ভাবিছিলোঁ, কিন্তু যোৱাটো নহ'ব। অঁ আমি আজি পাহাৰৰ ফালে যাম। অঁ পাহাৰৰ ফালে দেখামগৈ আৰু আজি। অঁ তো চাই থাকিব। অঁ তো ক'লেই দুলেনে চাই থাকিব ভিডিঅ'টো। আৰু এইফালে আমাৰ ইন্দ্ৰ ভাই আগত পূৰা বনাই গৈ আছে আৰু দেই। এইফালে ৰাস্তাটো মজা বনাই দিলে ন। পাখি লগা মোৰ মন পাখি মেলি যাউৰি। বহুত ভাল লাগিছে, বহুত দিনৰ মূৰত একেলগে তিনিজন আমি আহিছোঁ ন। বহুত দিন হৈ গ'ল অহা নাই, লগতে তো আজি চাইকেল লৈ আহি গ'লোঁ। বহুত ভাল লাগিছে মনটো দেই, মজা। এইটো এইফালে ধান চান কাটি খতমেই হ'ল, আমাৰ ফালে কাটিব লৈছে আজিৰ পৰা দেই। আমাৰ ফালে মানে নহয়, আমাৰ ঘৰতহে কাটিব লৈছে, বেলেগৰ চাগে কাটি হৈ গ'ল। এইফালে চক দা কাটি খতমেই। কষ্ট হয় যিহেতু ধান কটা দিনত আৰু ৰোৱা দিনত দাৱনীবিলাকক কষ্ট কৰিবই লাগিব, নকৰিলেনো ক'বা হ'ব। আহি ডিমু ওচৰহে পালোহি। আৰু ক'ত যাম বুলি ভাবিছা? গৈ থাকোঁ আজি। অঁ আহি আছোঁ এইফালে আমাৰ দুলেন মানে কিবা বুলি কয়, মালিথান আৰু বগীবিল যোৱা একে সমান পাৰ্থক্য হ'লে মানে আকৌ বগীবিলো গুচি যাম মালিথান যদি নহয়। মানে সমানেই পাৰ্থক্য, তাত যোৱা মালিথান যোৱা সমানেই হয়। চাইকেল চলাব পৰা নাই, খোজকাঢ়ি আহিছে। কি অৱস্থা বে ভাই, কি হ'ল তোমাৰ? চাইকেলখন চলাব ওলালে কি হ'ব তোমাৰ? বিয়া পাতিলে কি হ'ব তোমাৰ? এটা ভিউ দেখুৱাই দিম বুলি ভাবিছোঁ। ধুনীয়া লাগিছে, যিহেতু একদম মজা লাগিছে জেগাডোখৰ। মোৰ ভাল লাগিছে বিশেষকৈ, আপোনালোকৰ কেনেকুৱা লাগিছে নাজানো, যিহেতু সকলোৱে মনটো একেই নহ'ব। বয় আমাৰ প্ৰীতম আকাশ, কি কৰি আছা? এই চাইকেলখন অকণমান মানে ৰেলিং লগাই আছোঁ, অকণমান ভাল হওক বুলি। হয় নি? মোৰখনটো একদম কেকা বাজে দেই। প্ৰায় কিমান কিলোমিটাৰ আহিছোঁ? 8 কিলোমিটাৰ। 8 কিলোমিটাৰ মই আহিলোঁ, ইয়াতে অকণমান ৰখি লৈছোঁ। প্ৰথম ব্ৰেকটো লৈ লৈছোঁ, তাৰপিছত নেক্সট এতিয়া আকৌ গৈ আছোঁ। ইয়াতে গোটেইকেইটা ধুনীয়াকৈ ছাঁত ৰখি লৈছোঁ। এইফালে মুখ হাত ধুই ল'লোঁ, নদী আছিলে কিনাৰতে। এতিয়া আকৌ গৈ আছোঁ। এইফালে পাহাৰখন দেখুৱাই দিয়া। চাইকেল চলাই আজি টিকাখন পুৰা বিষ। ইয়াৰ টিকাটো বিষ হৈ গ'ল। কেইটকা এইটো? কেইটকা? 10 টকা নেকি? হা? দিয়ক একটা খাম। একটা লৈ আহোঁ, খাই দিওঁ, ভোক লাগিছে। এটা নহয় মোলৈ আনিবি। ইয়াত আহি গৈছে দাদা, ইয়াতে আহিছে, ইয়াতে ল'ম। ইয়াতে আহি গৈছে। কোন জেগা? ভৰপুৰ বুলি কোৱা যায়, ভৰপুৰ পাৰ হ'ব লাগে অকণমান। এতিয়া আপুনি ক'ত যাব? এইফালে চিমেণ্ট চাপৰি যাব নেকি? পাৰ হৈ যাব। আৰু দুটা ঠিকে আছে। খাই খতম কৰিলোঁ। আৰু ইন্দ্ৰজিতে কাৰ কাৰণে এইটো বান্ধি লৈছে গম পোৱা নাই। কাৰ কাৰণে বান্ধিছোঁ? মইতো মোৰ মাৰ কাৰণে লৈছোঁ আকৌ। অকল মই খালে হ'ব নেকি? ঘৰত মা আছে নহয়, অকলে এজনীয়ে মা। তো ইয়াৰ মা আছে বোলে এজনী, সেইটো কাৰণে বোলে সেইটো কাৰণে বোলে লৈ লৈছে। নাই বেয়া পোৱা নাই, ভালে কৰিছা তুমি, ভালে কৰিছা। এইটো এটা পকেটত ভৰাই ল'ম আকৌ। আমাৰ 4-5জনী মা আছে, সেইকাৰণে আমি ল'ব নোৱাৰোঁ। ইয়াৰ এজনী মাক লৈ লৈছে। এইফালে আগত প্ৰীতম আকাশ আৰু এইফালে আমাৰ ইন্দ্ৰ বয় গৈ আছে, আৰু পিছে মই। মোৰ চাইকেলখনৰ মানে প্ৰব্লেমটো অলপ বেয়া, মানে স্পীড চলালে কটক আৱাজ দি থাকে মানে, সেইটো কাৰণে মই পিছতে গৈ থাকোঁ। আৰু বহুত দুখ লাগিছে মোৰ। কৈছিলোঁ মই সিহঁতক টমটম লৈ যাওঁ বুলি, সিহঁতে কিন্তু চাইকেল লৈ আহিলে। এতিয়া মোৰ অৱস্থাই বেয়া হৈ আছে, কি ক'ম। হয়, আমি গৈ আছোঁ লাহে লাহে গৈ আছোঁ। যিহেতু বহুত পানী পিয়াহ লাগিছে, দোকান এখনত সোমাই পানী বটল খাই ল'ব লাগিব। আহি পাই গ'লোঁ, ডিমুৱে পামহি আৰু অকণমান আছে ডিমু পাবলৈ। তাৰপিছত পাহাৰ গৈ আছোঁ, চাই থাকিব আপোনালোকে ভিডিঅ'টো। ডিম ভাল লাগিছেনে? ডিমৌ পালোহি লোৱা পিয়াহ লাগিছে, আৰু দোকানত আহি পাই গ'লোঁ। আৰু ইয়াতে পানী বটলটো লৈ লৈছোঁ, খাব লাগিব, যিহেতু বহুত পিয়াহ লাগিছে আৰু দেই।
খাই হৈ গ'ল আৰু এতিয়া ওলাই আছোঁ যিহেতু ডিমু ৰাস্তাটো এইফালে অলপমান এই বজাৰ ৰাস্তা ফালেদি সোমাই আহিছোঁ আপোনালোকৰ ৰাস্তাটো দেখুৱাই দিছোঁ এইফালে মেইন ৰোড আৰু এইফালৰ পৰা আমি এইটো ৰাস্তালৈ সোমাই আহিলোঁ আৰু এইফালে বজাৰ ফালে এতিয়া গৈ আছোঁ এই ইন্দ্ৰজিৎ পূৰা ভিডিঅ' বনোৱাত বিজি আৰু এইফালে পিতমকা চলাই গ'ল আৰু ময়ো গৈ থাকোঁ আৰু চাই থাকিব ভিডিঅ'টো এইফালে ভাইটিকেইটা আমলখি পাৰি আছে আৰু ক'লে সিহঁতকো হেৰি ভিডিঅ' কৰি দিব লাগে সিহঁতি মোক আমলখি এটা দিব বোলে তো কৰি দিলোঁ আৰু মনটোৱে সিহঁতক সুখী কৰি দিলোঁ বহে আৰু ৰাস্তাটো চাওক কিমান বেয়া এইফালে আমি সোমাই গৈ আছোঁ পাহাৰত যাম বুলি কৈ আছে সিহঁতি কি কৰে আৰু গৈ আছোঁ লগতে সিহঁতৰ লগতে আৰু এইফালে বজাৰ বহে কোনোবাই বেগ পাৰ কৰি পেলাই এইফালে আহি আছোঁ আৰু এইফালে ওচৰতে আমাৰ আহি আছোঁ পাই গ'লোহি হেই এইফালে পূৰা মজা লাগিছে নাজাৰাটো এইফালে পাহাৰত যাম বোলে সেই এইফালে আমাৰ ইন্দ্ৰ পাই গ'লোঁ ডিমু নদী যিহেতু আমি যাম বুলি ভাবিছিলোঁ মালিনী থান কিন্তু অলপমান প্ৰব্লেমৰ কাৰণে আমি যাব নোৱাৰিলোঁ যিহেতু মোৰ চাইকেলখনো অলপ প্ৰব্লেম আৰু বহুত প্ৰব্লেম মানে সেইটো কাৰণে অলপ যাব নোৱাৰিলোঁ নেক্সট টাইম গৈ আছোঁ আমি সেইটো কাৰণে ডিমুৰ ইয়াতে গুচি আহিলোঁ আৰু এই ওচৰতে নেক্সট টাইম গৈ আছোঁ আপোনালোকক নিশ্চয় লৈ যাম আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব ৰেগুলাৰ জেগা একদম নদী পাই গ'লোঁ সেই এইফালে পিকনিকৰ পাৰ্টি এটা আহিছে মানে পিকনিক খাই আহিছে জোনাইৰ পৰা আহিছে বোলে তো সিহঁতিও আহিছে আৰু এইফালে আমাৰ ইন্দ্ৰ গৈ আগতে ক'ত গ'ল জানো দেখিয়ে পোৱা নাই ইন্দ্ৰ ইন্দ্ৰ অঁ সেইটো ইন্দ্ৰ তাত আছে ইন্দ্ৰ তাত পাই গ'লগৈ আমি এতিয়া যাওঁ লাহে লাহে ঠিক আছে আহি আমি গৈ আছোঁ ইপাৰলৈ আৰু এয়া ইন্দ্ৰজিৎ আগতে গুচি গ'ল আমি পিছতে এয়া গৈ আছোঁ আৰু এইফালে পানী আৰু এইফালে আমাৰ পিতমকা চিও বনাই গৈ আছে আৰু পাৰ হৈ গৈ আছোঁ আৰু এইফালে যিহেতু পেণ্টটো তিতি গৈছে আৰু পানী মাছ চক মাছ সঁচা বে মাছ চক কিবা এটা কৈ দিয়া কেনেকুৱা লাগিছে ভালে লাগিছে খালি ভৰি বিষাইছে আৰু ভোক লাগিছে ব্ৰেড খাই আছোঁ পানী আনিছোঁ ব্ৰেড আনিছোঁ গুলেন কৈ দিয়া কেনেকুৱা লাগিছে একদম একদম মজা ন ফিলিংছটো মজা লাগিছে আপোনালোকো আহিব পাৰে ইয়াত আপোনালোকে পিকনিক খাবলৈ আহিব পাৰে ডিমু ডাইৰেক্ট এইফালেদি আহিলেও হ'ল য'ত বজাৰ বহে সেই ৰাস্তা ফালেদি আহিলে আপোনালোকে পাই যাব ডিমু নদী ইয়াতে মজা মানে একদম কি ক'ম আৰু মজা লাগে জেগাডোখৰ মজা আছে আপোনালোকে আহিব আৰু ইয়াতে খানাটো খাই যাব পাৰে আৰু কিন্তু যেতিয়া কেনেকৈ বেড খাই আছে চাওক ইয়াত ভিজাই আহিছে তাৰপিছত ই বেড খাইছে কি মানুহ মানে ভাই ভাল লাগে নেকি এনে খাই কোমল হৈ যায় ন খাবলৈ ভাল লাগে অঁ তোমাৰ দাঁত নাই মানে চুবাবলৈ ন নাই হ'লেও মানে এতিয়া ভাল লাগে আৰু ময়ো কৰি চাব লাগিব তেতিয়াহ'লে ন ময়ো কৰি চাব লাগিব তুমি খোৱা বোৱা কৰি থাকা ময়ো খাই লওঁ ধুনীয়াকৈ গৈ আছোঁ নদীখনৰ পৰা যিহেতু এই ট্ৰেক্টৰ লিখি আহি আছোঁ আৰু আপোনালোকৰ এই পাহাৰৰ অকণমান আগলৈ গৈ আছোঁ দেখুৱামগৈ আপোনালোকৰ আগত গৈ অলপমান আপোনালোকেও আহিব ইয়াত খানা খাবলৈ কি মজা জেগা আছে কিন্তু দেই এনজয় কৰিবৰ কাৰণে কিন্তু মজা জেগা আছে আপোনালোকে আহিব ভাল লাগিব কাৰণে খান্দি থোৱা আছে এইটো পাহাৰটো আমি ওচৰতে আছোঁ পাহাৰখনৰ একদম ওচৰতে আছোঁ আৰু অলপমান বোলে পাহাৰত উঠিব পাৰে কিন্তু পাহাৰত উঠাটো ইয়াত নট এলাউড বুলি দিয়া আছে কিয় উঠিব দিয়া নাই সেইটো নাজানো কিন্তু চব একদম পূৰা ডাঙৰ পাথৰ দেখিছেনে এইবিলাক আহি আছোঁ পানীয়ে ইফালে আহি আছোঁ যিহেতু চাইকেলৰ ওচৰলৈ আৰু এতিয়া আমি যাম আৰু ঘৰলৈ যিহেতু টাইমো হৈ গ'ল আৰু আপোনালোকৰ নেক্সট ভিডিঅ'ত যাম আমি মালিনী থান যাবলৈ যিহেতু ভাবিছিলোঁৱে আজি কিন্তু যোৱা নহ'লে কিন্তু নেক্সট ভিডিঅ'ত কিন্তু নিশ্চয় যাম আপোনালোকে চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে আৰু এইফালে আমাৰ পিতম আকাশ আৰু এইফালে ইন্দ্ৰ বি-বয় ই কি কৰি আছে শিলতে উঠিব নেকি শিলটো বগুৱাই দিব নেকি হনুমানৰ নিচিনাকৈ মালিনী থান আমি যাব নোৱাৰিলোঁ কাৰণে আমি আহিলোঁ ডিমু নদী আহিলোঁ তো আপোনালোকক যিমানখিনি পাৰিলোঁ আপোনালোকক দেখুৱালোঁ পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ বাই